হেল্ল' বন্ধুসকল, ডিএলএডৰ WBR 513 গোট 1 অসমীয়া ভাগ পাব। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। এনেকুৱা আৰু ভিডিঅ' যাতে আৰু বহুত পাব পাৰে। হে আজিৰ ভিডিঅ' 513.1 গোট 1 সমাজ বিজ্ঞান আৰু গণিত বিষয়ৰ ধাৰণা মানচিত্ৰ আৰম্ভণি। তাৰপিছত পাব ধাৰণা মানচিত্ৰৰ সংজ্ঞা, পৰৱৰ্তী পৃষ্ঠা পাব ধাৰণা মানচিত্ৰ, বিষয় সমাজ বিজ্ঞান, পাঠ যাতায়ত। অলপ স্পষ্ট হোৱা নাই বস্তুটো, মই পঢ়ি দিছোঁ, চাই ল'ব। ধাৰণা মানচিত্ৰ, বিষয় সমাজ বিজ্ঞান, পাঠ যাতায়ত, শ্ৰেণী তৃতীয়। মটৰ চাইকেল, আচলতে স্থল পৰিবহনত কি থাকে? মটৰ চাইকেল, বাছ, বাইচাইকেল, ৰেলগাড়ী আৰু খোজকঢ়া। স্থল পৰিবহনৰ পৰা তলত আহিব যাতায়ত দুই ধৰণে কৰিব পাৰি। জল পৰিবহন, স্থলপথ যোৱাৰ পিছত যাতায়ত আহিব আকৌ জল পৰিবহন, বিমান পৰিবহন। জল পৰিবহনৰ দুটা ভাগ, জাহাজ আৰু নাও। বিমান পৰিবহনৰ এৰোপ্লেন, হেলিকপ্টাৰ। সমাজ বিজ্ঞানৰ ধাৰণা মানচিত্ৰ এইখিনি। পৰৱৰ্তী আৰু এটা পাব গণিত বিষয়ৰ শ্ৰেণী তৃতীয়। বিষয় গণিত, পাঠ হ'ব যোগ। আজিৰ পাঠ বাগিচাৰ পৰা ফুল তোলা যোগ। গণিত বিষয়ৰ ধাৰণা মানচিত্ৰ, ষ্টেপ 1, এটা ফুল 1 কাৰ্ডেৰে, 10টা ফুল 10 কাৰ্ডেৰে, 100টা ফুল 100 কাৰ্ডেৰে গণিব লাগিব। ষ্টেপ 2, সমস্যা। আমিনাই পুৱা বাগিচাত ফুল তুলিবলৈ গ'ল। তেওঁ দেখিলে যে শেৱালি আৰু তগৰ গছৰ বহুতো ফুল। তেওঁ ভাবিলে যে গছজোপাত কিমান ফুল আছে সেয়া ৰঙীন কাৰ্ডৰ সহায়ত গণনা কৰিব। ষ্টেপ 3, শেৱালি ফুল 100 100 100 300 10 10 10 5টা 50 আৰু 1 1 1 4টা 4, সৰ্বমুঠ 354। ষ্টেপ 4, তগৰ ফুল 100 100 200 10 এটা 10 আৰু 1 1 2, মুঠ 212। ষ্টেপ 5, ষ্টেপ 5ত মুঠ ফুল 10। ষ্টেপ 5ত মুঠ ফুল। ষ্টেপ 3ৰ খিনি যোগ ষ্টেপ 4ৰ খিনি একেলগ কৰি মুঠ কৰিব 354 আৰু 212। ষ্টেপ 6ত সবকেইটা একেলগ কৰিব 566টা। এইখিনিয়ে আজিৰ ভিডিঅ'।
তেনে বন্ধুসকল পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। আজিলৈ এৰো, ধন্যবাদ।